Hello guys. Yeah, Nogao hotel asu. A hotel पर आमी उलाम. हमार बाइडे उलाई ऐसे. Ready? Ready हुए ऐसे. होय बोले ये आमी Nogao town जाओ. तारपছত कोट जाम की करू आपनालोक देखबाय देखिन साइड. আমি এক জায়গা ধুনিয়া জায়গাত যাম আজি আপোনালোকক দেখুৱাম বহুত ধুনিয়া ঠাই বহুত ধুনিয়া পৰিবেশ গতিকে আমি চাবলৈ গৈ আছো এতিয়া আমি হোটেলত অলমোস্ট আমাৰ ৰেডি এতিয়া ইয়াৰ পৰা যাম গৈ পেলাই নগাঁও টাউনত অকমান শ্বপিং কৰিম তাৰ পিছত আমি যাম আমাৰ ঠাইলৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ Hello everyone, RM Lifestyle channel আপোনালোকক স্বাগতম জনাইছো আজি আমি কোট যাওঁ কি কৰো সকলোখিনি দেখুৱাই থাকিম চাই থাকিব या আমি এটা ৰেডি আমি ৰেডি এতিয়া যাম অফ নকৰিলে আমি এতিয়া যাম সব লৈছা ন বলক আমি হোটেলৰ পৰা যাওঁ এতিয়া পৰাপৰ আপোনালোকক দেখাম কি ঠাই চাওঁ হেৰি চাবি itu dia kami jam ground floor dekat ni ground floor jam ground floor show namanya stang lagi we have to be reached जी माने इम्पोर्टेंट काम কৰি আছো ইম্পৰ্টেন্ট কাম কৰি থাকিলে বিজি বুলি কয় সাবনে কি কৰে স্ট্যাটাস লগাও নিজৰ ভিডিও চাই আছো বেয়া হৈছে ঠিক কৰি যাচোন দেখিছে ইয়াকে কয় মৰম বুলি সেইকাৰণে কয় বিয়া পাতো বুলি এতিয়া আপোনালোকে আহিব ৰাইট সাইডে হৈ যাব এখন গেট মহামৃত্যুঞ্জয় মন্দিৰ কোটা হেম কোৱাই নাছিল কৈ দিলা কোটা হেম কোৱাই নাছিল তুমি কৈ দিলা বৰ্ড দেখাই দিলো সাইনবোৰ্ড আমি এতিয়া গৈ আছো বলক আমি দেখো এইটো হ'ল মহামৃত্যুঞ্জয় মন্দিৰ যোৱা ৰাস্তা আপোনালোকে এইফালে যাব পাৰে আমি এতিয়া গৈ আছো মহামৃত্যুঞ্জয় মন্দিৰলৈকে এই ৰাস্তাটোতে আপোনালোকে আহিব আহি গৈ থাকিব ইয়াৰ পৰা লেফ্ট তাৰ পিছত আমি এটা মেপৰ মতে গৈ আছো গুগল মেপে আমাক য'ত ক'ব তাতে আমি গুচি যাম বলক এয়া আমি আহি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰৰ ৰাস্তাৰ মাছ পাইছোহি অলপ পাছতে পাই যাম দেখুৱাই থাকিম আপোনালোকক
মহামৃত্যুঞ্জয় মন্দিৰ আপোনালোকে চাব পাৰে। এতিয়া কি সুন্দৰ পৰিৱেশ। ফাইনেলি আহি পাই গ'লো। সব বিজয় কৰি আমি আহি পালোঁ। এইখন মহামৃত্যুঞ্জয় মন্দিৰ সেৱা কৰিলোঁ ইয়াৰ পৰা। চেণ্ডেল আগত কি হয় बोला अब बोला जब बोला ऑटो गाड़ी में बढ़ जा কি চলি আছো बोला जा আহিলোঁ মন্দিৰৰ পৰা সেৱা কৰি এই চাব পাৰে মোৰ মূৰত ফুট তাইৰ মূৰতো ফুট এয়া আমি সেৱা কৰি ওলাই আহিলোঁ প্ৰসাদ লৈ। এতিয়া আমি দেখাই আছোঁ আপোনালোকৰ গোটেই মন্দিৰখন কিমান ধুনীয়া পৰিৱেশ খুব সুন্দৰ লাগিছে। আপোনালোকে আহিব পাৰে চাব পাৰে মহামৃত্যুঞ্জয় মন্দিৰ বহুত ডাঙৰ। এইখন হ'ল এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শিৱ মন্দিৰ শিৱলিংগ আৰু মন্দিৰ একচুৱেলি সেইকাৰণে ৱৰ্ল্ডৰ ভিতৰতে ডাঙৰ বুলি ক'ব পাৰি কাৰণ এছিয়াৰ ভিতৰতে প্ৰায়ভাগ মন্দিৰ আছে। কিছুমান আছে বাহিৰতো আছে অষ্ট্ৰেলিয়াতো আছে আফ্ৰিকাতো আছে মন্দিৰ কাৰণ সনাতন ধৰ্মটো 5000 বছৰ পুৰণি আৰু আমাৰ সনাতন সভ্যতা আগতে বহুত দূৰলৈকে বিস্তৃত হৈ আছিলে। গতিকে এইখিনি আমি কিতাপত পাইছিলোঁ আৰু আমি যেতিয়া নিজ চকুৰে সেইখিনি প্ৰত্যক্ষ কৰোঁ তেতিয়া বহুত ভাল লাগে। এনেকৈ আপোনালোকে চাই থাকিব আমাৰ গোটেই সুন্দৰ পৰিৱেশ। ৰাইজ আপোনালোকক এটা বস্তু দেখাম আপোনালোকে চাব এইয়া চাওক মই দেখাই আছোঁ ইয়াৰ ওপৰত চাওক এয়া
এয়া হ'ল মৌ মাখিৰ বাঁহ। কিমান ডাঙৰ বাঁহ গম পাইনে? চাওক মৌ মাখিৰ বাঁহ দেখিছেনে? কিমান ডাঙৰ ডাঙৰ মৌ মাখিৰ বাঁহ আপোনালোকে দেখা পাইছেনে নাই? গম পোৱা নাই। এয়া চাওক কি ধুনীয়া পৰিৱেশ আৰু আপোনালোকক দেখাই আছোঁ ইয়াত হিমন্ত বিশ্ব শৰ্মা ছাৰে আহি এয়া উদ্বোধন কৰি গৈছে শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি। এইফালে চাওক কি ধুনীয়া পৰিৱেশ। এটা আৰু এটা বস্তু দেখাম আপোনালোকক। চাওক এইখন হ'ল হেলিপেড। ইয়াতে হিমন্ত বিশ্ব শৰ্মা ছাৰহঁত আহিলে ইয়াতে নামে। ইয়াৰ পৰা এইটো ৰাস্তা এইফালে গুচি যায় গাড়ী লৈ। আমাৰ হৈ গ'ল, আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ। ইয়াৰ পাছত আমি ক'ত যাওঁ জানো? ৰাস্তাত আমাৰ প্লেনিং চেঞ্জ হৈ যায়, ক'ত ক'ত যাওঁ কি কৰি থাকোঁ। ইয়াৰ পিছত চিধা যাম তেজপুৰ। তেজপুৰত কাম অলপ আছে। তেজপুৰত সোমাম, অকণমান কাম আছে, তাৰপিছত ঘৰলৈ আমি ঘৰলৈ যাম। আগতে খাই লওঁ তাৰপিছত যাম। এই খোৱা বস্তু আহি গ'ল মাৰাটোত খাম, তাৰপিছত আমি গৈ থাকিম। আহি পাই আছোঁ তেজপুৰ পাওঁ আৰু ব্ৰিজ পাৰ হ'লোঁ। এয়া আপোনালোকে চালে ব্ৰিজ। এতিয়া আমি গৈ আছোঁ। কিবা এটা খাওঁ নেকি, ভোক লাগি আছে। কিবা খাবা? কিবা খাব মন গৈছে, আমি ইয়াতে খাম। ধুনীয়া নাস্তা এটা কৰোঁ, তাৰপৰা আকৌ গৈ থাকিম। চাই থাকিব নোৱাৰোঁ। এতিয়া টাইম আছে 1:15। 1:15 ব্ৰেকফাষ্ট কৰা নাই, মন্দিৰ গৈছিলোঁ। একেবাৰে লাঞ্চ কৰিম। গৈছোঁ খাবলৈ, এতিয়া তাইক লৈ গৈছোঁ খুৱাবলৈ। এতিয়া আপোনালোকে চাওক ৰাস্তাটো। ঘৰত বোলে স্পেচিয়েল কিবা পায় বোলে, মোক খুৱাবলৈ লৈ একদম স্পেচিয়েল বস্তু খুৱাম এইটো ৰাস্তাত লৈ গৈ। তুমি হাঁহ খাম, হাঁহ মাংস খাম। ইমান গৰমত হাঁহৰ মাংস খাবা, প্ৰেছাৰ উঠিব যেতিয়া গম পাবা। ভিডিঅ'টো তাতে বনাম। এতিয়া ৰখিছোঁ, কিবা এটা খাই লওঁ। খোৱাব ক'ত লৈ যাম বুলি কৈছোঁ? খুৱাবলৈ লৈ আহিছোঁ। দেখুৱাইছিলোঁ অলপ এনেকৈ ৰাস্তাটো। এতিয়া মোক লৈ মোক খুৱাই থাকে। এইটো চাওক, এয়া বাঁহৰ দলং। সেই জংঘলৰ মাজে মাজে আমি আহি পালোঁ ইয়ালৈকে। এখন বাঁহৰ দলং। এই বাঁহৰ দলঙেদি এতিয়া আমি গৈ আছোঁ। এটা বহুত স্পেচিয়েল ডিছ পায়, তাতে খুৱাম তাইক। তাই এবাৰ প্ৰথম আহিছে। হেল্ল', আপোনালোকক দেখাই আছোঁ কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া ঠাই। তলত এয়া চাওক পানী, এইফালে ৰেষ্টুৰেণ্ট, বহুত ধুনীয়াকৈ বনাইছে ৰেষ্টুৰেণ্টখন। এইফালে ফুলনি বাগিচা।
ক'ত বহিব পাৰিম? চাওক মানুহে খাই আছে। য'ত খালী আছে তাতে খাম। এখনো খালী নাই। দাদা খালী আছে নেকি ইয়াতে? ইয়াতে আমি বহোঁ, এতিয়া খাম আমি ধুনীয়াকৈ, তাৰপিছত যাম। খোৱালৈ আগফালে বহি আছে, টোপনি ধৰিছে। এতিয়া কিয় পাৰিছে? ভোক লাগি আছে। টেষ্টি হাঁহ মাংস। শ্বিলঙৰ পৰা গাড়ী চলাই আহিলে গম পাব কেনেকুৱা লাগে, টোপনি কেনেকুৱা লাগিছে। মন্দিৰৰ পৰা আহি আছোঁ, একো খোৱা নাই, খালী পেটত আছোঁ। টেষ্টি। আমি এতিয়া খাই লওঁ। এইফালে ষ্টাৰ্ট দিলেই মোক এৰি এনেকুৱা কৰিছা তুমি, এনেকৈ কৰিছা মোক এৰি এনেকৈ কৰিছা। হেল্ল' গাইজ, মোক খোৱাত অলপ ব্যস্ত। আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।